অতি সহজতে ঘৰত বনোৱা চাবোন। তেনেহ'লে বলকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া প্ৰথমতে মই চাবোনটো টুকুৰা টুকুৰি কৰি ল'ম। আপোনালোকৰ জোখমতে কাটি ল'ব। এয়া মই কাটি লৈছোঁ এনেকৈ। আৰু আপোনালোকে কেনেদৰে ঘৰতে চাবোন বনাব পাৰি তাৰে এয়া অলপ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া হৈ গৈছে চাবোন কটা। তাৰপাছতে এয়া মই হালধি আৰু এল'ভেৰা পিচি ল'ম। আৰু এয়া হৈছে হালধি পিচি ৰস উলিয়াই ল'লোঁ। এয়া এল'ভেৰা জেল, অকল জেলটোৱে লোৱা নাই, তাৰ পাতৰ অংশখিনিও লৈছোঁ। আৰু এয়া দেখিছেনে চাবোন কাটি কাটি লোৱা পিচবিলাক এনেকৈ আপোনালোকে কৰি ল'ব পাৰিব টুকুৰা টুকুৰি কৰি। তেনেহ'লে বলকচোন চাবোন কেনেদৰে বনায়। তাৰপাছত আপোনালোকে নাৰিকল তেল এচামুচ দি দিব মিহলাই। তাৰপাছতে এয়া কাটি লোৱা পিচখিনি, চাবোনৰ পিচখিনি মই এয়া মগ এটাত ভৰাই লৈছোঁ। আপোনালোকেও এনেদৰে কৰিব, মগ এটাত ভৰাই ল'ব। আৰু এয়া চাবোন দেখিছেনে। আৰু এনেকুৱা চচপেন এটা লৈ ল'ব, পানী অলপ দি ল'ব। তাত পানীতে এয়া জুই দি ধৰিলোঁ, গম পাইছেনে। এতিয়া জুইতে মগটো দি দিম। এয়া জুইত দি দিছোঁ। দিয়াৰ পাছতে পানীটো অলপ গৰম হ'ব লাগিব, উতল আহিব লাগিব। তাৰপিছত আপোনালোকে মগটো দি দিব পাৰিব। আৰু এয়া হৈ গৈছে। এতিয়া এয়া মগত থোৱা চাবোনটো এনেকৈ দি দিব। বেছি পানীটো উতলিব নিদিব বাৰু, পানীটো অকণমান গৰম হ'বলৈ দিব। তাৰপাছত এইটো মগটো দি দিব। দিয়াৰ পাছত আপোনালোকে লৰাই থাকিব অকণ অকণকৈ। এনেকৈ লৰাই থাকিব আপোনালোকে দেই, নলৰালে কিন্তু দিগদাৰ হ'ব, তলি লাগি গ'লে দেৰি যাব। মই লৰা ধৰণে আপোনালোকে তলৰ পৰা ওপৰলৈ লৰাই থাকিব। আৰু এয়া হৈ গ'ল দেখিছেনে। এতিয়া মই হালধি আৰু এল'ভেৰা জেলকণ দি দিম। আৰু এয়া হালধি, এয়া কালাৰটো কেনেকুৱা হৈ গৈছে দেখিছে নহয়। তাৰপাছত আপোনালোকে এচামুচ নাৰিকল তেল দি দিব। দেখিছেনে, এয়া হৈ গ'ল, নমাই দিম এতিয়া। এয়া দেখিছেনে চাবোন কালাৰ, চাবোনৰ কালাৰ কেনেকুৱা লাগিছে জনাব দেই। আৰু এতিয়া চাবোনৰ কেছকেইটাত বাতি যাম দেই। আৰু এয়া দেখিছেনে, এইটো চাবোন কি ধুনীয়া লাগিছে। ইমান ধুনীয়া লাগিছে। আপোনালোকেও বনাই চাবচোন এনেদৰে।